আজি এইটো ভেলাঘৰৰ কাৰণে বিন্দা কাটিব আৰু লগতে খালো এখন দাই নগজা বিয়া মানে প্ৰথমৰ পৰা কৈছো ৰ'ব তো হেল্ল' গাইছ স্বাগতম জনাইছো মোৰ এটা নতুন মিনি ভ্লগলৈ। যিহেতু মাঘৰ বিহু আহি পালেই আৰু মাঘৰ বিহুতে ভেলাঘৰ এটা বনাব লাগিবই তো আহি তাকে অলপমান কিবা কিবি আলোচনা কৰি ললো। সেয়া কৰি লৈ ওলাই আহিলো অলপমান ৰাস্তাই আৰু আহোঁতে দেখিলো যে আমাৰ গাঁৱৰ নামঘৰটোৰ ফিল্ডত কেইজন মানে লগ লাগি ভেলাঘৰ বনাই আছে। তাৰপিছত অলপ দেৰিকে আহিলো আমাৰ নিশিৰ ভেলত এটা ঠাই লৈ আৰু তাৰ পৰা এনেকুৱা এটা নদীৰ পৰা ৰখি দিলো আৰু আহি থাকোতে এটা বস্তু দেখা পালো। এইবোৰ কি যদি ধৰিব পাৰিছে তেনেহ'লে কমেণ্ট এটা কৰি নিশ্চয় জনাব। তাৰপিছত আহিলে আমাৰ বন্ধুতাহঁতৰ ঘৰলৈ ইয়াত আহি কিছু মই হেৰিলো খেলা। তাৰপিছত ঘৰলৈ আহিলো এইবাৰ এখন বিয়া খাবৰ কাৰণে মানে এখন শান্তি বিয়া যিখন দাইনগজা বিয়া হিচাপে পৰিচিত আৰু বিয়াখনত সকলোতকৈ ভাল লগা বস্তুটো হৈছে এইটো। আৰু এনেদৰে বিয়াত ভাতটো খাই ললো। ভাতটো খাই লগৰ কেইটাৰ লগত ওলাই আহিলো পথাৰৰ ফালে মানে ভেলাঘৰৰ কাৰণে বিন্দা কাটিব। আৰু গাইছ ভেলাঘৰ বনোৱাৰ কাৰণে বিন্দা কাটিব আছো ইয়াতে আৰু ইয়াৰ একবাৰ ঠাইখিনি চাওঁ। ইয়াত আহি পাই লাগি গ'ল এজনে বিন্দা কটাত আৰু আজিলৈ বাৰু এইখিনিয়ে কাটি ললো। তাৰপিছত সেইখিনি লৈ ৰাওনা ঘৰলৈ। তো বাৰু দেখোন দে আজিৰ ব্লগটো মানে আছিল লগ পাম অতি সোনকালে এটা নতুন ভ্লগৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব। আজিলৈ মানে আছিল